গাইছ আজিৰ এই ভিডিঅ'টো একদম এটা স্পেচিয়েল ভিডিঅ' হ'ব কাৰণ আমি এটা আজি বিশেষ কামত যাই আছোঁ এটা বিশেষ জেগাত যাই আছোঁ আৰু সেইকাৰণে আজি এই ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাওঁ একদম মজা পাব আৰু মোৰ লগত আৰু এজন আছে সেইজনো যাব তাৰে কামটোত যাই আছোঁ মানে আজি গতিকে কি কাম সেই কামটো আপোনালোকে এতিয়া গমেই পাব অকণমান দেৰিকৈ গতিকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ৰাতিপুৱা আমি ঘৰৰ পৰা 9টা বজাত ওলাই যায় প্ৰথমতে আমি তেল ডিপুত গ'লোঁ তাৰপিছত তেল ডিপুত 100 টকা 200 টকা মানৰ কি পাৰে ই তেল ভৰাইছে কাৰণ মোৰ লগত লগ এজন আছে তাৰে কামটোত যাই আছিলোঁ মানে আমি চ' তেল ভৰাই আমি ওলাই গ'লোঁ আৰু এনেকুৱা জেগাত গৈছোঁ নহয় মানে জেগাবিলাক চাব লগা জেগা আৰু গোটেই পাহাৰ ছাইড ভূটান ছাইডৰ এৰিয়া পৰে টিয়াচাং জেগাখিনিৰ নাম সেইকাৰণে মানে পাহাৰৰ মাজে মাজে যোৱা যেন লাগিছে আৰু অকণমান গ'লে চাগে ভূটান পালোৱে হয় গতিকে বাৰু সেইটো বাৰু পিছত যাম বাৰু ডিচেম্বৰত যোৱাৰ প্লেনিং এটা বনাইছোঁ গতিকে সেইটো ভিডিঅ' পাই যাব আপোনালোকে অহা মাহত আৰু এতিয়া আমি ৰাস্তা এনজয় কৰি গৈ আছিলোঁ আৰু কি মজা ৰাস্তা আৰু মানে ৰাস্তাবিলাক বেয়া ৰাস্তা নাই আৰু সন্মুখত চাওক কি ধুনীয়া ধুনীয়া পাহাৰ ওলাই আছে আৰু বাইক আৰু সিয়ে চলাই আছে মই কাৰণ ভিডিঅ' কৰিব লাগে নহ'লে সিটো কৰিব নাজানে ইমান এনেকুৱা ধুনীয়া ভিউ পাইছোঁ নহয় মানে চাওঁ লাগি আছে আৰু যদি কেমেৰা ভাল হ'ল হয় নহয় তেতিয়াহ'লে আৰু ভাল হ'ল হয় আৰু মোটামুটি 1.5 ঘণ্টামান যোৱাৰ পিছত আমি গৈ পালোঁ জেগালৈকে আৰু এতিয়া আপোনালোকক কামটো কৰি দিওঁ কি কাম আছিল মানে কামটো আছিল যিজন লগ মোৰ লগত যাই আছে তাৰ বিয়াৰ তাৰিখ ঠিক কৰিবৰ কাৰণে গৈছিলোঁ আমি দুইজন গৈছিলোঁ বাইকত দৰা আৰু মই আৰু তাৰে আধা ঘণ্টামান পিছতে মুৰব্বীবিলাকো আহি পালে সিহঁতে বহুত সময় আলোচনা কৰি তাৰ কেলেণ্ডাৰ মিলোৱাৰ পিছত এটা তাৰিখ ঠিক কৰিলে আৰু আমি তাৰিখ ঠিক কৰি উঠি পেলাই বাহিৰত অলপমান ওলাই আহিছিলোঁ মানে তাৰ বোলে অকণমান বহি আমনি লাগিছে সেইকাৰণে ওলাই আহিলোঁ তাৰপিছত আৰু অকণমান পিছফালে গ'লোঁ সিহঁতৰ জেগাবিলাক চালোঁ অলপ আৰু পাহাৰ মানে কি ক'ব আৰু চবফালে পাহাৰে আছে আৰু কাষত এখন স্কুল আছে সেইবিলাক চালোঁ তাৰপৰা ইয়াৰ পৰা গৈ আকৌ সিহঁতে অলপ আলোচনা কৰিলে আলোচনাবিলাক কৰি আৰু মই একফালৰ পৰা বুজি লৈছোঁ কি কৰিব লাগে কাৰণ সময়ৰ কোনোবা দিনা আকৌ কি ক'ব আৰু জানেই দেখোন আৰু একদিন নহয় একদিন আৰু আমাৰো দৰকাৰ হ'ব গতিকে এইবিলাক কেলেণ্ডাৰবিলাক মিলাই চব মুৰব্বীবিলাকে বহুত সময় মিলোৱাৰ পিছত এটা তাৰিখ ঠিক কৰিলে গতিকে সেই বিয়াৰ ভিডিঅ'টোতো আপোনালোকে পাবই বাৰু আৰু সকলোৱে যোৱাৰ পিছত দৰাই আৰু কইনাই অকণমান সময় কথা পাতিলে তাৰপিছত আৰু সিহঁতে কথা পতাৰ পিছত আৰু আমি লাহে তাৰ পৰা ওলাই আহিলোঁ আৰু আমি আহোঁতে সন্ধিয়া হ'লে আৰু সন্ধিয়া হোৱাৰ পিছতো আকৌ আৰু দুঘৰমান মানুহৰ তাতে বোলে সোমাব লগা আছিল আকৌ সিহঁতৰ ঘৰতো সোমাব লগা হ'ল সেইকাৰণে এতিয়া আমি তাতে গৈ আছোঁ আৰু তাতে সোমাই পেলাই গৈ থাকিম আৰু এতিয়া আহিলোঁ এঘৰ মানুহৰ ঘৰত ইয়াতে অকণমান কাম আছিল সি কৰি পেলাই যাব তাৰপিছত মই আৰু এজন মানুহ লগ পালোঁ সিহঁতৰ ঘৰতো অকণমান নতুনকৈ বনাইছে সেইকাৰণে চাই যাওঁ বুলি আহিলোঁ সোমালোঁ আগতে মই সিহঁতৰ লগতে কথা পাতিলোঁ সেইকাৰণে হিন্দীত আছিল এতিয়া অসমীয়াটো নতুনকৈ আৰম্ভ কৰিছোঁ ভিউ এতিয়ালৈকে অহা নাই অসমীয়া অডিয়েঞ্চখিনি একবাৰ পাই গ'লে তেতিয়া ভিউ আহিব আৰু সিহঁতৰ ঘৰৰ পৰা অহাৰ পিছত আমি ফাইনেলি সন্ধিয়া 5টামান বজাত তাৰ পৰা আহি ঘৰ পালোঁহি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু